ইমান পইচা গহনা খৰচ কৰি ৰিচিপশ্যন খৰচ কৰি পেলাই বিয়াখন পাতনি নাপাতে আপোনালোকে কওকচোন। তাৰপিছত দেখিলে দৰাটোৱে লঘোণত থাকে দেখোন। যোনদিনাখন বিয়া পাতে দৰাটোৱে খবৰ লয় কি বনিছে মাংস হ'ল নে মানুহ আহি গ'ল কিন্তু। তাৰপিছত দেখিছে দৰাটোৱে কিন্তু একদম খেপ গিলি থাকে যে দৰাটোৱে খাবলৈ নাপায়। এতিয়া কইনা ঘৰত বোলে কইনা নিবলৈ যাওঁতে কিবা মাকে মাতি দিয়ে তাতো মাকে শিকায় যে কইনা ঘৰত কিবা খোৱালে নাখাবি কিন্তু। মানুহে দুদিন লঘোণে থাকিব পাৰে নেকি কওকচোন ন হয়নে? 2 বছৰ প্ৰথম লঘোণ দি পেলাই মানুহ এজনী মানে মানুহ এটা মানে ঢেৰ ল'ৰা আছিলে। আজিকালিতো যেনেকৈ পথ সুৰক্ষাত সকলো লাগি গৈছে বা GMC লাগি গৈছে। আমাৰ ৰাস্তা পদূলিবোৰ আমাৰ চিটিখন চাফা হৈ থাকিব লাগে। তেনেকৈ জন্ম নিয়ন্ত্ৰণ শাখা মানুহ আহি বৈঠক দি মানুহ এটা সুধিলে দাদা আপুনি আজিৰ যুগৰ মানুহ এই 23 চনৰ মানুহ আপোনাৰ ইমান ল'ৰা ছোৱালী আপুনি আজিকালি এজন বা দুজন হ'লে সেইটো সুখী পৰিয়াল ন ভেস্পা এখন বা বাজাজ চুপাৰ এখনত যাব পৰা পৰিয়াল এটা লাগে। এতিয়া মানুহটোৱে কৈছে এইবিলাক আৰু মোক আৰু এইটো আগতে কৈছোঁ নেকি মনত নাই কৈছোঁ আৰু তথাপি বোলে মোক এইবিলাক দুখ নিদিব আৰু দিয়ক যত দুখ আৰু মোক শাহুৱাই দুখ। তো অফিচাৰজনে কৈছে আপোনাৰ এইটো কি শাহুৱাক আপুনি কিয় এইটো কিয় এনেকৈ দুখ দি দিলে? কৈছে আপুনি বেয়া নাপাব আমি হয়তো নিমাখিত জীৱন। এতিয়া কথাটো হৈছে যিদিনা বিয়া পাতি মই কান্দি কান্দি মোক কৈছে জোঁৱাই মোৰ এজনীয়ে ছোৱালী তাইক তুমি চাক আমি দুটা হৈছে কুত্তাৰ বাচ্চা বোলে আও হৰি ডাইলগ মাৰিছিলোঁ যে বেহাৰবাৰীত সেইটো মিলাই পেলাই কৈছে থেংক ইউ। ই অকণ গান গাব সামৰি দিওঁ বেছি দীঘল নকৰোঁ থেংক ইউ। আমি বুলিয়ে ধৰক চিৰিয়েলত ডাইলগ মাৰিছিলোঁ এইটোকে মিলাই মাৰিছোঁ। কুৰ্তা মানে পিন্ধা কুৰ্তাটো তাৰ সৰু এটা গম পালে মাল কোন নগাঁৱহে। এতিয়া মোৰ দাদাহঁতে মই কৈ আছে মই বোলে এনেকৈ কথা ক'লে মোহন নালাগে জিভা উলিয়াই ক'লেহে জিভাখন উলিয়াই ক'লে ঐ দিন মতি লাগিছে যেন। আচ্ছা বিশ্বকৰ্মা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে হেণ্ড চাপ। এতিয়া মানে মোক খোজটো এবাৰ দেখাই দিব কৈছে দৌৰটো এবাৰ দেখাই দিবলৈ দিছে মই দেখাই দিওঁ দেই। এতিয়া মই চমুকে দেখাইছোঁ মোক খোজটো এইটো হ'লে আপুনি মোহন লাগেনে কওক? এইটো মোৰ নৰ্মেল খোজ নালাগে ন? নহ'লে মই খোজটো এবাৰ দেখাই দিওঁ যদি মোহনৰ নিচিনা হয় হাত চাপৰি মাৰিব হয়নে? ভাল অকণমান খালি বেলেগ বেলেগকৈ দিলে হ'ল। এতিয়া দৌৰটো মই দেখাই দিওঁ দেই। দৌৰটো দৌৰিলে যেতিয়া এতিয়া ধৰক কিবা এটা আনিবলৈ গ'লে দৌৰিলে এনেকৈ দৌৰে আগতে কিয় হাত চাপৰি মাৰি দিছে দাদা আপুনি বহুত দিন বেহাৰবাৰী আউটপোষ্ট পোৱা নাই হয়নে? এইবাৰ বজাওক কিয় হাত চাপৰি মাৰিছে এইবাৰ এইটো হোৱাই নাই দেখোন বা দাদা আজৰি হৈছে এতিয়া চাওক এতিয়া তাৰ ভাল ই এতিয়া মোহনটো দেখুৱালে দীপটো দেখুৱালে হয়নে? আপোনালোকে ডিফাৰেঞ্চটো গম পালে টেষ্টটো পালে চাপৰি বজালে। এতিয়া মইতো এনেকুৱা দেখুৱাব লগা একো নাই মইতো এনেকৈ যেনেকৈ কথা কওঁ তাতে তেনেকৈয়ে কওঁ। খোজ কাটল মোৰ একেই অকণমান খোজটো বেলেগ। খোজটো কি কেতিয়াবা দিনত ডিউটি কৰি আহিলে খোজটো বেলেগ ৰাতি ডিউটি কৰি আহিলে খোজটো বেলেগ। মানে নাটকৰ পিছত খোজটো দেখাই দিয়ক। এতিয়া নাটকৰ আগত হ'লে নে নৰ্মেল আৰু নাটকৰ পিছত ভাগৰি জুগৰি নাটকৰ পিছত কামি আপুনি শুনক যদি চৰাই ঠেং চাই চৰাইটোৰ নাম ক'ব পাৰে আপুনি এতিয়া খোজটো চাই ক'ব নোৱাৰে এইটো বগা নে ৰঙা না আমি দুটা বেলেগ এখন কৰোঁ নেকি? বেহাৰবাৰীখন 11 বছৰ কৰিলোঁ ಇಲ್ಲ ಆಮೇಲೆ ನೊಂದು ಭಯಂಕರ ಸಡಪಂಡ ಸ್ವಾಮೀಜಿ ಅಯ್ಯಯ್ಯೋ ಏಬು ಕೊಯ್ দাঁত ক্ষয় গ'লেগে আৰু আন্ধাৰত পুলু মান নিন্দৰ কটা পালাম আಯ್ಯಯ್ಯೋ মই আকৌ সঁচাকৈ মুম্বাইত গৈছিলোঁ মাজতে ফেচবুকে ক'ৰবাত ফটো চটো দেখিব পায় তাতে অলপ যিবিলাক এনেকৈ কথা কয় সেইফালে চাউথৰ মানুহবোৰ থাকে ন মোকো অলপ চাউথ বুলি ভাবে নে ক'লা মোলা মুচে চুচে এনেকৈ মোকো তেনেকৈ সোধে মানে ইল্লে এনেকুৱা টাইপকৈ সোধে ময়ো আকৌ সিহঁতৰ আগত এনেই মাতি আন্ধাৰত পুলু মা এনেকৈ এনেই কয় সিহঁতে অলপ সময় চাই থাকে ভাবে এইটো অভদ্ৰ নেকি একো মায়েহঁতে হাঁহি থাকে সিহঁতক কৈছোঁ বোলো তহঁতে হাঁহি নিদিবি আকৌ মাৰিব মোক ইয়াতে সিহঁতে হাঁহি দিয়ে মোক কিন্তু মই চিৰিয়াছলি পাতিলে সিহঁতে গম নাপায় ন মই ফটো আমি কৰিছোঁ নে কি কৰিছোঁ সিহঁতৰ লগতো তেনেকৈ পাই থাকিলে আন্ধাৰে ইন্দু মাৰা ৰম্মা এনেই কৈ থাকে থেংক ইউ মই মাক হায়দৰাবাদ লৈ গ'লোঁ ট্ৰিটমেণ্টৰ কাৰণে
মানে কৈছে যে বাহিৰলৈ গ'লে মানে ইংলিছ জানিব লাগে মই খালি 4টা ইংলিছে জানো একদম ডক্টৰে সুধিলে কি মই বোলো য়েছ ন অ'কে থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ সঁচাকৈ আমাৰ ল'ৰা ছোৱালীবিলাকক কিন্তু সঁচাকৈ ইংৰাজীটো আৰু হিন্দীটো অসমীয়া মাধ্যমতে পঢ়ক হিন্দী আৰু ইংৰাজীটো কিন্তু শিকাব লাগে নহ'লে আগন্তুক দিনত যিবোৰ গৈ আছে মানে ইংৰাজী হিন্দীটো খুব প্ৰয়োজন আমিতো এতিয়া আজি এতিয়া কেইদিনমান হৈছে থেংক ইউ গুড নাইট কোৱা আমিতো ৰাতি মায়ে খোৱা সময়তে মায়ে মই শুওঁতে তই শুবি এনেকৈ কৈ শুলোঁ এতিয়া এক্টৰ হোৱাৰ পিছত বিভিন্ন মানুহ লগ পাওঁ গুড নাইট মম এনেকৈ কৰি লাজেই লাগে আমাৰ আমিতো মায়ে শুবি বুলিয়ে কওঁ মোৰ কথাটো হৈছে যে শ্বেক্সপিয়েৰক চিনি পাওঁ শ্বেক্সপিয়েৰক চিনি পাওক আমাৰ ল'ৰা ছোৱালীয়ে তাৰ আগতে আমাৰ গুৰুজনাক চিনি পাব লাগে বাছ হয়নে নহয় কওক ইংৰাজী জানক অসমীয়াটো জানিব লাগে বজালে ভালকৈ বজাব আকৌ চবেই একেলগে বজালে জবৰদস্ত লাগে তুমি থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ এতিয়া আমি বেছি দীঘল নকৰোঁ আমি সামৰিছোঁ আৰু অলপ গান আমিও শুনো আমি কিনো ফাংচন কৰি থাকিম আকৌ আপোনালোকৰ লগত বহি আমিও শুনো বুলি ভাবোঁ ইল্লে মানে দিল্লে অনুষ্ঠানবিলাক যে কৰোঁ অনুষ্ঠানবিলাক কৰিলে আমাৰতো আজিকালি আৰু এইবিলাক নক'বা এতিয়া মেনেজাৰ হৈ গ'ল ন আমাৰ আমি ডাইৰেক্ট কথাই নাপাতো মেনেজাৰে পাতে কাৰুকাৰ্য বেলেগ হ'ল আৰু এতিয়া কিন্তু পিনটোদাৰ লগত এইবিলাক মেনেজাৰ চেনেজাৰ নেখাতে আকৌ ময়ে পাতিব লাগে ফোনটো কৰি ক'ব ভাইটি এনেকুৱা এইটো এনেকৈ এইটো আৰু আহিব লাগে মই বোলো এনে যাম বাৰু বাকীখিনি বোলে বাকী চব ঠিক আছে একো নাই সেই কিবা এটা ধৰি দিব পঢ়ো কিবা সেইটোৱে কিন্তু আহিবলৈ বাধ্য আমি তেওঁ যে এইখিনি আন্তৰিকতা আছে ক'ৰবাতো কিবা এটা লাগিব ন জীয়াই থাকিবলৈ টকা আৰু নগাঁও ৰাইজৰ প্ৰতি আমি দয়াবদ্ধ আৰু সেইটোৱে ইয়াতে জন্ম ইয়াতে ডাঙৰ দীঘল ন পইচা পাতি আমি ঘটিম আৰু ক'ৰবাত যাতে বুঢ়া বয়স আপোনালোকে কেকে মোহনক মাতিব লাগে বুলি নক'ব ইহঁতৰ তাক মাত ইমানখিনি পইচাহে লাগে যিমানখিনি পইচা দি যাতে বুঢ়া বয়সত টিভি তলত লিখিব লগা নহয় যে একাউণ্ট নম্বৰটো হয় নাই চাপৰি যায়নি এইখিনি নাযায় ন ইমান একাউণ্ট নম্বৰ নিলিখাকৈ পইচাটো থাকিলেই হ'ল বাছ পিণ্টুদাই কৈছে আমিবোৰ আছোঁ নহয় মই ভাবিছোঁ পিণ্টুদাক এতিয়া একাউণ্ট নম্বৰটো দিয়ে যাওঁ নেকি একদম একদম ন নগাঁও ৰাইজৰ সহযোগতে আমি ভৰসাতে আছোঁ একদম 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 ৰাইজ সকলোৱে এটা হাত চাপৰি দিয়কচোন কে মোহনৰ বিপদ হ'লে আপোনালোক আছেনে নাই নাই বিপদেই নহয় যিকোনো কথা এটা কৈছোঁ মই ভগৱানে নকৰক কিন্তু কিবা অসুবিধা হ'লে আমি সদায় আছোঁ নাই একেবাৰে জোৰকৈ হাত চাপৰি দিওঁ সদায় সেই বস্তুটো লাগে তাৰমানে তেখেতসকল তেতিয়াই আগবাঢ়ি যাব আৰু আগবাঢ়ি যোৱা মানে কি আমাৰ নগাঁৱৰ পৰা এটা মানুহ গৈ আছে ন ক'বলৈ নগাঁৱৰ এটা সম্পদ ইয়াতকৈ ডাঙৰ